Hey guys, welcome to my YouTube channel. আহিলো দেখোন এটা ভিডিঅ' লৈ মানে আজি জিমলৈ ওলাই ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এতিয়া চাওক গাইছ আমাৰ গৰখীয়া কামৰ আয়োজন চলিলে মানে ৰবা দিলেই। পিছে গাইছ আমাৰ ডেটটো সলালে মানে 9 তাৰিখলৈ গ'লগৈ। মই কৈ থকাতকৈ আপোনালোকে নিজে চাই লওক পোষ্টাৰখনত। আৰু গাইছ ৰ'ব ডাইৰেক্ট জিম পাই লওঁগে তাৰপিছত ভিডিঅ' আকৌ আৰম্ভ কৰিম। এতিয়া গাইছ জিম আহিছিলোঁ কিন্তু 4 লেনৰ কামৰ কাৰণে এপাক ঘূৰি আহিব লগা হৈছে। গাইছ ধূলি খাই আহি পিনি জিমৰ ওপৰত পাই গ'লো। পিছে শৰ্মা আৰু লগৰ এটা আগতে পালেহি মানে ফটো মাৰ পোষ্টাৰ দিয়া অলপ ধেমালি কৰি ল'লোঁ। এতিয়া আকৌ যাওঁ চাইনটো মাৰি ল'ম। ইয়াক চাগে আপোনালোকে বহুতে চিনি পোৱা নাই মানে ই আগতে আহিছিলে কিন্তু এতিয়া মাজতে আকৌ নোহোৱা গৈছিলে কিন্তু এতিয়া আকৌ আহিবলৈ আৰম্ভ কৰিছে। হয় নি স্পীড দিবা নি আৰু দিয়ক আমি আকৌ এতিয়া ক্লাছমেট দেই। স্কোৱাড ৰ'ব গাইছ জিম মাৰিলে একেবাৰে তলত লগ পাম। A few moments later. তো গাইছ আমাৰো জিম মাৰি হ'ল এতিয়া তললৈ নামি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে আকৌ লগ পাম